Good morning, ধুনীয়া চাহ কাপৰ সৈতে মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গুড মৰ্নিং। মইতো চাহ কাপৰ সৈতে গুড মৰ্নিং দিলোঁৱে বাৰু, তথাপিও আৰু মোৰ ফেচটো লৈ কিনে গুড মৰ্নিং দিলোঁ। আৰু সকলোকে মই বৰণালী স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালেই আছে, মই ভালেই আছোঁ বাৰু। বেয়া বুলিনো কি ক'ম, ভালে খবৰটো সদায় ভালেই থাকিব লাগে, হয়নে নহয়? হাঁহি ফূৰ্তি কৰি থাকিব লাগে, মোৰ বেয়া নহয় দিয়ক। হয়, দুখো লাগে সুখো, তো দুখটো পাহৰি সুখটোকে একচেপ্ট কৰোঁ আৰু বাকী বিশেষ একো নাই। ভিডিঅ'টোত দিব লগা বহুদিনৰ মূৰত ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ আজি। বহুদিন বনোৱাই নাই, মানে ইমান মানে ডেইলি দিয়া নহয় ভিডিঅ'বোৰ, আৰু মানে দেৰিকৈ দিয়ে, মানে বেলেগ একো নাই। মোৰ মানে এনেকৈ কথা কৈ থাকিব বহুত লাজ লাগে, মানে কেমেৰাটোৰ ওচৰত। এনেই মানুহৰ আগত কিন্তু তপাই থাকিব পাৰোঁ, কিন্তু এই কেমেৰাৰ ওচৰত মানে অকণমান মানে নিজৰে মানে অকণমান লাজ লাগি যায়। তো সেইটো কাৰণে অৱশ্যে মই ভিডিঅ' তেনেকৈ বনোৱাই নহয়। তো আজি তেনেকৈ বিশেষ নাই, এটা ভাবিছোঁ এটা বস্তু বনাম, তো তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, তাৰ কাৰণে আহিছোঁ। ভিডিঅ'টো বনালোঁ, বাকী চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। আৰু যোনসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়াহে ভাল লাগিব মোৰো। ধুনীয়া ৰ'দ পৰিছে আমাৰ মানে ৰুমটোত, মানে ধুনীয়া ৰ'দ পৰে, তো বিচনাতে ৰ'দ পৰি গৈছে ধুনীয়াকৈ। বাকী কি বনাম আজি, মানে জলফাই দুটামান আছে, মানে এওঁক আনিব দিছিলোঁ জলফাই, আৰু তাকে আনিছিলে। তো মই তাকে ভাবিলোঁ আচাৰ অকণমান বনাই থৈ দিওঁ, মানে বাকী আচাৰ আছে কিবা কিবি, কিন্তু মানে জলফাই আচাৰ ভাল লাগে খাই, আৰু তাৰ কাৰণে ভাবিছোঁ বনাওঁ এতিয়া জলফাই আচাৰকেইটা। বইল কৰিছোঁ, বইল কৰাখিনি মোৰ দেখুওৱা নহ'ব, মানে কি ভিডিঅ' ৰাতিপুৱাই কৰিলোঁ ন, তো ভিডিঅ' কৰা নহ'ল, বইল কৰিব দি কাম কৰি আছিলোঁ, তো সেইটো কাৰণে ভিডিঅ'টো নবনালোঁ। বাকীখিনি যি কৰিম এতিয়া সেইখিনি বনাম আৰু আপোনালোককো দেখাম কেনেকুৱা হয়। ইউটিউব এটা খুলিছোঁ যেতিয়া ভিডিঅ'টো দি থাকিবই লাগে বাৰু, মোৰ তেনেকৈতো দিয়া নহয়েই। আপোনালোকে কিনো দিম, ভিডিঅ'টো দিবৰ কাৰণে নায়েই তেনেকৈ, আৰু মানে বিশেষকৈ মানে এনেকৈ কথা পাতি থাকিবলৈও কি কথা পাতিম, কি ক'ম, কেনেকৈ ক'ম, ভালকৈ কথা ক'বও নাজানো কেমেৰাৰ ওচৰত, তো তাৰ কাৰণে বহুত লাজকৈ যিকেইটা বনাইছোঁ, বহুত লাজ কৰি বহুতবাৰ কাটি বনাইছোঁ। আৰু মানে কি সকলো কাম মানে কৰিব খোজোঁ, হোৱাক বা নহওকে, মানে কি পাৰিম, কৰিম, তেনেকৈ মানে আগবাঢ়োঁ, মানে পাৰিমেই দিয়া কৰিবৰ কাৰণে, কিন্তু কেতিয়াবা তথাপিও অকণমান লাজ লাগি যায়। আৰু তো যিকেইটা কমকৈ দিলেও, অকণমান দেৰিকৈ দিলেও, তো আপোনালোকে অলপকৈ ছাপোৰ্ট কৰিছে মোক, আৰু ভালো লাগিছে। আৰু নিদিলেও কেতিয়াবা মোৰ ফ্ৰেণ্ড কেইজনীয়ে বা হোৱাটছএপৰ ফ্ৰেণ্ড কেইজনীয়ে সোধে ভিডিঅ' কিয় দিয়া নাই, তো তেতিয়াও ভাল লাগে যে দিবৰ মন যায় তেনেকৈ, কিন্তু মানে লাজটো যে কেতিয়া মৰিব মই গমেই নাপাওঁ এনেকৈ। আৰু মানে কি এনেই কিন্তু কথা ক'লে লাজ নালাগে মোৰ, এনেই অচিনাকি মানুহৰ লগত ফোনত আৰু এনেকৈ ভিডিঅ'ত বহুত লাজ লাগে, কিয় নাজানো। ফোনতো মই কথা ক'ব নোৱাৰোঁ, মানে কি অচিনাকি হ'লে মানে কি মানে ভয় লাগি যায়, মানে কি ক'ম সেনেকুৱা ভাবি যায়। তো সেইকাৰণে আৰু এওঁ মানে মোক কয় মাৰাচোন সেনেকৈ কয়, ভিডিঅ'কেইটা কৰাচোন, পাৰিবা দিয়া সেনেকৈ কয়। তো সেইকাৰণে যিকেইটা কৰিছোঁ সেনেকৈ কৰি আছোঁ, আৰু বহুত সেনেকৈ ভাবি ভাল হ'ব সেনেকৈ কৰি আছোঁ। তো এতিয়া বেছি কথা নকওঁ, তো মোৰ জলফাইৰ আচাৰখিনি কেনেকৈ বনাওঁ দেখাওঁ ব'লক আপোনালোকে চাই থাকিব। আপোনালোকেও কোনে মোৰ নিচিনাকৈ বনায়, তো জনাবচোন,
শেষলৈকে মই বাহিৰত যাব লাগিব, বাহিৰৰ পৰা ভিডিঅ'কেইটা কৰিব লাগিব, যিহেতুকে বাহিৰত মই থৈ দিছোঁ জলফাইকেইটা অকণমান বইল কৰাৰ পিছত পানীটো যাবৰ কাৰণে বাহিৰত থৈ দিছোঁ। তো বলক বাহিৰতে মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে দি লৈছোঁ এইখিনিক মোক আচাৰত ব্যৱহাৰ কৰিব লাগিব। তো গোটেইখিনি মই দেখাই দিছোঁ ইয়াতে। প্ৰথমখিনিতে দি লৈছোঁ। এয়া ধুনীয়াকৈ বইল কৰি লোৱা জলফাইকেইটা। বইল কৰাতেতো দেখুওৱা নহ'ল বুলি ক'লোৱে, আৰু বাকীখিনি বইল কৰা ধুনীয়াকৈ বইল কৰি ৰ'দত শুকাব দিছিলোঁ অকণমান সময় পানীটো যাবৰ কাৰণে। এইখিনি তাৰপাছত মোক লাগিব ইয়াতে 2টা চৰিয়া। তো মই লৈ থৈ দিছোঁ আগতে চৰিয়া 2টা। তো বাকীখিনি দেখাই আছোঁ। জলফাইকেইটা ধুনীয়াকৈ ইয়াতে মই গুড়ি কৰি ল'ম, মানে মই একদম মানে গুড়ি কৰি কিনে বনাম জলফাইকেইটা, তাৰ কাৰণে মই চৰিয়াকেইটা লৈছোঁ। আৰু বাকী এনেকৈ কৰি যাই আছোঁ। চামুচখন লৈছিলোঁ কিন্তু চামুচখনেদি কামটো নহ'ল, সেইটো কাৰণে মই হাতেদিয়ে ধুনীয়াকৈ হাতখন ধুই ধুনীয়াকৈ মোহাৰি লৈছোঁ। ধুনীয়া একদম মানে গুড়া কৰি ল'ম গোটেইখিনি। দেখিছেনে এতিয়া গোটেইখিনি মিহি কৰি কিনে মই একদম মানে ধুনীয়াকৈ ডাঙৰ চৰিয়াটোত লৈ লৈছোঁ। আৰু এতিয়া মই ইয়াতে দিম নিমখ 3 চামুচ, মানে বইল কৰোঁতে দিয়া নাছিলোঁ, অকণমান দিছিলোঁ। তো তাৰ কাৰণে এতিয়া 3 চামুচ দিছোঁ। আৰু লগতে দিম মই হালধিখিনি অৱশ্যে নিদিলেও হৈ যায়, তথাপিও মই 2 চামুচ দিম হালধিখিনি 2 চামুচ দিলোঁ মিক্স কৰি। এইবাৰ জিৰা দিলোঁ, 2 চামুচ জিৰা দিম। এইবাৰ ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ জিৰা। আৰু ধনিয়া গুড়ি 2 চামুচ, আৰু ধনিয়া গুড়ি 2 চামুচ দিলোঁ। ৰেড চিলি 2 চামুচ দিম, আৰু ৰেড চিলি 2 চামুচ দিলোঁ। এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম মই এই তিনিবিধেই দি। গোটেইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি দিছোঁ মই। তেলটো গৰম হ'ব দিলোঁ ধুনীয়াকৈ। আধা লিটাৰ দিছোঁ মই এতিয়া, আৰু পিছত দিব লাগিব। আজি জাষ্ট মই মিক্স কৰি থোৱাৰ কাৰণে অকণমান কমকৈ দি দিলোঁ, কালি আৰু অলপমান বেছিকৈ দিব লাগিব, 1 লিটাৰমান লাগিব তেল। তো মই এইখিনি দি মিক্স কৰি ল'ম প্ৰথমতে, তাৰপিছত দি থাকিম, এড কৰি থাকিম লাহে লাহে। এইখিনি ধুনীয়াকৈ গৰম হৈ লওক। এইখিনি ভিনেগাৰ দিব লাগিব বেয়া নোহোৱাকৈ। তো এইখিনি মই দি দিছোঁ। এতিয়া গৰম তেলখিনি মই দি দিম ইয়াতে। ভিনেগাৰখিনি আৰু তেল দিব লাগিব, কালি দি দিম তেলখিনি। এতিয়া অলপমান ৰ'দত দি দিম, এনেকৈ ৰ'দ থাকিব। পিছত ঠাণ্ডা পৰিলে বৈয়ামত ভৰাই দিম। এয়া ধুনীয়াকৈ ৰ'দত অকণমান সময় দি এতিয়া বৈয়ামত ভৰাই দিওঁ। এতিয়া ধুনীয়াকৈ আৰু ৰ'দত থাকিব দিম অলপ টাইম, তাৰপিছত লৈ যাম আৰু ঘৰত। হৈ গ'ল মোৰ আচাৰটো চিম্পুলকৈ বনোৱা। তো ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।